আজি আকৌ গ'লোঁ আম খাবলৈ বুলি। আমজোপাত বাৰু বেছিকৈ আম লাগি থকা নাই। এইখিনি আম মানে এনেও গছতে গেলি যাব, নহ'লে তলত পৰি সৰি যাব, সেয়েহে আমিয়ে খাই পেলাইছোঁ। আমাৰ ভিনদৈ আগে আকৌ খাবলৈ মাতি অনা নিচিনা। বা সেইটো নেদেখিলা? অঁ আইও কৈছে আম পাৰি আনি খাই বৈও আজৰি, আৰু ঘৰলৈও কেইটামান লৈ আহিলোঁ। কিমানকেইটা আনিলোঁ ঘৰলৈ সেয়া বাৰু একেবাৰে পাছত দেখাম। তাৰপাছত মুনুবাই আকৌ মটৰ ঘুগুনিৰ যোগাৰ কৰিছিল। সকলোবিলাক প্ৰায় কৰিয়ে থৈছিলে, আমি গৈ অকণমান হাত সহায় কৰি দিলোঁ, হৈ গ'ল আৰু। চাটনিকণ যে খাবলৈ ইমান ধুনীয়া হৈছিল। উভতি আহোঁতে আকৌ বৌ এজনীয়ে লিচু কেইটামান দি পঠালে, আৰু লগতে চিকুও দিলে। এই চিকুটো আকৌ মই আগতে খাই পোৱা নাই। তেওঁ কৈছে চাউলত 3 দিন বা 4 দিনমান ভৰাই থৈ দিবা, তাৰপাছতে ড্ৰাই ফ্ৰুটছৰ লগত গাখীৰ দি খাবা, বৰ ধুনীয়া লাগে বুলি। আপোনালোকে বাৰু খাই পাইছেনে জনাবচোন। আৰু ঘৰলৈ বুলি ইমানখিনি আম লৈ আহিলোঁ। আজিলৈ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।